কথাটো কমফৰ্টেবল হয় পুৰা লবৰ আৰু কিবা কিবি আৰু বাই চান্স লাগিলে হেলমেটো ওলাব পাৰি তো হে গুড মৰ্নিং বন্ধু বান্ধৱীসকল তো বহুত দিনৰ মূৰত আজি ব্লগ বনাবলৈ ট্ৰাই কৰি আছোঁ মানে কি হ'ল ক'তো যাব পৰা নাই ন লকডাউনত ইফালেও ক'তো ঘূৰিব পৰা নাই একো কৰিব পৰা নাই ক'তো ফুৰিব যাব পৰা নাই সেইকাৰণে আজি বহুত দিনৰ পিছত ব্লগ বনাম বুলি ওলাই আহিছোঁ মানে ছয়গাঁও ফালে যাম কিবা অলপ ল'ব আছে সেইবিলাক ল'ব যাম তো কি লৈ কি কৰোঁ চাই থাকক ভিডিঅ'টো এই ৰাস্তাটো যে কিমান ভাল হ'ব নহয় আগতে ভাল আছিলে মানে কিছুদিন আগত এইটো ৰাস্তাটো আৰু নতুনকৈ ৰিপেয়াৰিং কৰি আছে সেইকাৰণে আৰু অসুবিধা হৈছে অলপমান বেয়া হৈছে মানে মই গাড়ীখন পাৰ্কিং কৰিব জেগা নাইচোন নমস্কাৰ আহি পালোঁ আমি দোকান কাপোৰ ল'ব লাগে দুদিনমান আগত এটা ভিডিঅ' বনাইছিলোঁ অ' ভাই কি কৰিছ এই কৰোণাৰ কথাকে ভাবি আছোঁ কৰোণা কি হ'লনো ভাই 2 বছৰত মই যিমান মাস্ক কিনিলোঁ না মই 20 বছৰত সিমান জাঙিয়াই কিনা নাই তাত জাঙিয়া বেছি ইউজ কৰা বুলি কৈছিলোঁ মানে কি বোলে 2 বছৰত যিমান জাঙিয়া কিনিছিলোঁ মাস্ক কিনিছিলোঁ 20 বছৰত ইমান জাঙিয়া কিনি নাছিলোঁ বুলি কিনি কৈছিলোঁ কিন্তু আজি সঁচাকৈ জাঙিয়া লগা হৈছে ভাই একদম সেইকাৰণে জাঙিয়া লগাইছোঁ ইমৰানৰ দোকানত ইমৰান এনে নহয় জাঙিয়া দিবি মোক জাঙিয়া লাগে ভিডিঅ'টো নিচিনা বনাইছিলোঁ যে আলুৰ বস্তাটো জাঙিয়া লাগব জাঙিয়া জাঙিয়া হেৰি আছিল সঁচাকে জাঙিয়া লগা হৈছে জাঙিয়া দি বৰ্তমান তো গুড মৰ্ণিং গাইছ নহয় গুড মৰ্ণিং গুড মৰ্ণিং কাট দি আজি এই ভিডিঅ'টো স্পনচাৰ কৰিছে জকিৰ জাঙিয়া ইউজ কৰক আৰু আপোনাৰ সম্পত্তি বচাওক আৰু লাগিলে ছনীৰো আছে আমি ছনীৰ ইউজ নকৰোঁ আমি অলপ দামী মাল দামী ইউজ কৰিব লাগিব অলপমান বুজা নাই কমফৰ্টেবল হয় পুৰা লবৰ আৰু কিবা কিবি আৰু বাই চান্স লাগিলে হেলমেটো ওলাব পাৰি হেলমেট মাস্কো ওলাব পাৰে ইউজ কৰিলে অলপমান নাই মাস্কখন ব্যৱহাৰ ভাল নহ'ব নেকি নাই মাস্ক হ'ব একফালে কৰি মাথাটো উঠাই ল এনেকা কৰি এনেকা কি ব্যৱহাৰ কৰক এনেকা কি মাস্ক সময়ত বহুত কামত আহে মালটো বহুত কামত আহে একদম মজা হৈছে আৰু যদি এই জাঙিয়াটো আপোনালোকে কিনিব বিচাৰে আহক ইমৰানৰ দোকানত মাত্ৰ কিমান 180 টকা এম আৰ পিটো দেখিছোঁ তাতে 180 টকা এম আৰ পি 189 অনলি দেখিছে ক'ত ফকাচ কৰিছে নাই না এই 189 অনলি 189 আৰু ইমৰানৰ দোকানত আহক জকিৰ জাঙিয়া কিনক আৰু নিজৰ সম্পত্তি বচাওক ইমান বস্তু লোৱা হৈ গ'ল মানে জাঙিয়া লোৱা হ'ল বৰ্তমান ইমৰানক কেলকুলেট কৰিব দিছোঁ বস্তুখিনি দাম কিমান হৈছে বেলেগ এটা আনকমন কৰিবলৈ ট্ৰাই কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই বন্ধু বান্ধৱীসকল এনেকুৱা থাচো ব্লগ দিব ট্ৰাই কৰিম ন মাজে মাজে আনকমন 500 টকা বাকী এইখিনি ইমৰান বাকচটো লৈ যাওঁ নেকি লৈ যা কেঁচো বোলে নাই টেনশ্যন কি কৰ লৈ যাব পাৰোঁ বন্ধুসকল এইটো ল'ব পৰা আহিছোঁ লৈ যাব দিছোঁ মোক ভাই নালাগে বেলেগৰ ল'ব নালাগে তুমি 250 টকা লোৱা বেলেগৰ সম্পত্তি নালাগে আমাক 250 টকাতে হ'ব
তো জাঙিয়াটো লোৱা হৈ গ'ল দেখা পালে আপোনালোকে এইবাৰ আৰু মায়ে নিব দিছে এখন লৰ আলনা মানে আলনা নে আলনা যে হয় হোক আৰু মুঠতে এখন নিব দিছে সেইখন ল'ব যাব লাগে এতিয়া সোধো দোকানীক কিমান টকা লয় কি লয় দেখাইছোঁ আপোনালোকক এই ৰহৈ লৰ আলনা কিমান দাম লৰ আলনা হা লৰ আলনা নাই বোলে বৰ্তমান আহিলোঁ দোকানৰ পৰা এইবাৰ আৰু বেলেগত দোকানত চাব যাব লাগিব কঁঠালটো বাহুবলী আমিও কঁঠাল খামো কঁঠাল খামো দস্তি কঁঠাল খাবলৈ আপোনালোকে নাপাহৰিবা কঁঠাল 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 খাব কঁঠাল খাই দুখা এতিয়া না এটা নহয় মই চিলা খাই দেখাওঁ মজা কি আছে কি আছে নিমখ আৰু জলকীয়া নিমখ আছে তেল আছে আৰু এইটো কি খাই আছা এইটো কঁঠাল কঁঠাল খাইছোঁ কেলা কিবা জেক ফ্ৰুইট নে কিবা ফ্ৰুইট বুলি ক'বলৈ নুশুছো ইংলিছত জেক ফ্ৰুইট নে কিবা ফ্ৰুইট বোলে কিবা এনেকা বোলে মানে গাড়ীত দিয়া জেক না কি বোলে সেনেকা ফ্ৰুইট বোলে আৰু আমি কঁঠাল খাই আছোঁ ভাই মদৰ নিচা লাগছে মদ খালে যেনেকৈ মানুহক নিচা লাগে তালাংটো নিচা লাগে একদম সঁচা কথা নিচা লাগছে দে বহুত তিৰি মানুহবিলাক আমি দিও কঁঠাল খাই অলপ বেছিকৈ খাওঁ নেকি মই মোক অলপ বেছি বেছি লাগছে অ'কে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব অঁ বেলেগ অলপ টিপি দিব নেকি জোৰে কৰি নিদিবি আস্তে কৰি দিবি ফাটি যাব নহ'লে বুজি পাইছে নে আপোনালোকে যাওক কৰি থৈ আহক পাঁচটামান ছাবস্ক্ৰাইব কৰি দিবি